চুটমাৰানি জহৰা ৰেন্দিৰ পিতেক তোক কৈ আছো শুন ৰেন্দিৰ বাচ্চা জিয়াই ঠাকুৰে কৈছিলে ন হু ইজ জুবিন দা ফাৰ্ষ্ট ভিডিঅ'টো চাই ল তাৰপিছত মই তোক ৰিপ্লাই দিছো তই ভিডিঅ'টো চা জুবিন কোন হয় ভাই জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি তেওঁৰ নিচিনা শিল্পী নহলেও চলিব আমি ক'ব খোজো ইংৰাজীত যদি কয় হু ইজ জুবিন মই কৈ দিলো জুবিন ঘেণ্টা জুবিনক গোটেই অসমত নিষিদ্ধ কৰিব লাগে আৰু মই ক'লো জুবিন এটা পাগল ভিডিঅ'টো এটা মই কৈ আছো শুনক ই যেনেকৈ ৰেন্দিৰ বাচ্চাই কৈছে ই জহৰা এইজনী ৰেন্দি এই মাইক্ৰফোন চাইক্ৰফোন যে হু ইজ জুবিন দা ঘেণ্টা খাতি নকৰোঁ সেইটো কেলা তোৰ নিচিনা ৰেন্দিৰ মুখত ভাল নালাগে ঘেণ্টা খাতি নকৰোঁ গম পাইছ আৰু কৈছিলে যে হু ইজ জুবিন দা জীয়াই থাকোঁতেই কেলা তই হু ইজ বুলি কওঁতেও একো ঘণ্টা খাতিৰ কৰা নাছিলে সেই কেলা তই কোন চুট মাৰি পিতেকবে হা 16 বছৰে 4000 গান জুবিন দাই গাইছে কেলা তোৰ ইমানখিনি অকাত হোৱা নাই অকাত গম পাইছ তোৰ নিচিনা কেলা MLA মিনিষ্টাৰ যে অসমত কেলা 1000টা যদি মৰি যায় ন উল্টাই কেলা সেইখন জেগাত বহিলে মদ আৰু মাংস খাম মাৰণি নেক্সট টাইম পৰা চাই চিটি কথা কবি কেলা গম পাইছ